Yeah, now you got me out in the deep. Hello and welcome back to my YouTube channel JM Vlogs. আজিৰ পৰা মনসা পূজা আৰম্ভ মানে যোৱাকালিতে আৰম্ভ হৈছে আজি হৈছে 5 ডে আজি মানে দেউধাবোৰ পূজাত যাব আৰু ইমান বেছি বতাহ দি আছে আমাৰ ওচৰতে মানে 5খনমান মনসা পূজা হয় আমি বৰ্তমান গৈ আছোঁ পছৰিয়াত গেৰুৱা অভয়পুৰ আৰু ৰামদিয়াতো হয় হাততলাতো হয় আজি প্ৰথমতে আমি পছৰিয়াত যাই আছোঁ গৈ চাওঁ আৰু আপোনালোকক দেখাওঁ এইটো আৰম্ভণি মানুহ দেখা পাইছে নাই বাপ বাপ মানুহ গৰম কেম্বা গৰম বাপৰে বাপ মানুহ দেখা পাইছে মানুহ দৌৰি চাব নোৱাৰি মানে ঐ মোৰ চেণ্ডেলটো কৈ পছৰিয়াৰ মেইন মন্দিৰ আমাৰ লগৰে এটাৰ মোবাইল কিনিব লগা আছিল সেইকাৰণে সোনকালে গুচি আহিছোঁ অলপ পিছত যাই ভালকৈ চাম যিহেতু গোটেইকেইজন অহাও নাই আৰু এই পূজাখন যিহেতু সকলোতে নহয় আমাৰ ইয়াতে 5টামান ঠাইত হয় গেৰুৱা পছৰিয়া হাততলা ৰামদিয়া শুৱালকুছি গতিকে আগতে মোবাইলটো কিনি লওঁ তাৰপিছত আৰু ভালকৈ পূজাত সোমাই ভালকৈ দেউতা দেখাম আপোনালোকক সোণাপুৰৰ আছে নেকি এইটো সোণাপুৰৰ পূজা চাওঁতে চাওঁতে ৰাতি হ'ল মানে এতিয়া আহি আছোঁ গেৰুৱা পূজাত মোবাইল কিনি কিবা কিবি প্ৰচেছ কৰোঁতে কৰোঁতে দেৰি হৈ গৈছে মানে ইমান বেছি মানুহ দেউলা ফিৰি আহিব লগা হ'ল নতুন দেউলা আছিল চাগে এই দোস্ত হৈ চক তোৰ ধৰি চাব নাপালোঁ পূজা কি মানে কি কৰিছে ৰাতিতে ওলাইছে দিনত আৰু এতিয়া অহাৰ পিছত কি কৰিছে জানানে এই মোবাইল কিনে কিবা কিনে
আমার অনুষ্ঠান পরিচালক কিছু দেখা জন্মাইছে গতিকে এই গাড়ীখন কিছু আগুৱাই যাবলৈ আমি অনুৰোধ জনাম ধন্যবাদ যো 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 সেৱা কৰবি তই বহুত আৰু বুজাৰি নহয় আহ তিনিখন পূজা চালো এখন পচৰিয়া এখন গেৰুৱা এখন অভয়পুৰ ইমান আৰু আটা দিব লাগে এনেও দাম হৈ আছে মানে কালিওতো আহিমেই সদায় আহিম যিহেতু আমাৰ ওচৰৰে পূজা আজি চালো আপোনালোককো দেখাই দিওঁ প্ৰথম দিনা মনসা পূজা যদি চাব আহে আপোনালোকে আৰু আজিৰ পৰা 3 দিন আছে গেৰুৱা অভয়পুৰ পচৰিয়া ৰামদিয়া শুৱালকুছি ভিডিঅ'টো শেষ কৰোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখন হৈছে অভয়পুৰৰ মনসা পূজা